স্বাগতম জনাইছোঁ গগৈ সিষ্টাৰ আন এটি ভিডিঅ'লৈ। চাওঁচোন আহক আজি আমাৰ ৰেচিপিটো তেনেই চিম্পল হয়। আশা কৰোঁ ভাল পালে বনাব বুলি। তো আহক কেনেকৈ বনাইছোঁ চাওঁ। এই বস্তুখিনি আমি ৰেডি কৰি লৈছিলোঁ। আদা, নৰসিংহ, আলু, বিলাহী, জলকীয়া আৰু মাংস এপোৱা লৈছিলোঁ। এয়া বিলাহী আৰু আলু বইল কৰি লৈছিলোঁ। ডাঙৰ ছাইজৰ আলু এটা বইল কৰি লৈছিলোঁ আৰু বিলাহী এটা। এতিয়া বিলাহীটো আমি বাকলি এৰুৱাই লৈছোঁ। মানে বইল কৰাৰ পাছত এতিয়া যোনটো ছালটো আছে সেই ছালটো এৰুৱাই লৈছোঁ ভালকৈ। এতিয়া আমি কেৰাহীখন পাতি লৈছোঁ গেছত। তাতে পানী দি দিছোঁ, মাংস দি দিছোঁ। মাংসখিনি আমি 80% সিজাম, মানে বইল কৰিম। ইয়াতে আমি এতিয়া নিমখ 1.5 চামুচ দি দিছোঁ। আপোনালোকে মাংসখিনি সোৱাদ অনুসৰি নিমখ দিব। এয়া চাওক আমাৰ বইল হৈ গৈছে, মানে 80% আমাৰ মাংস সিজি গৈছে। তো ইয়াতে এতিয়া বিলাহীটো দি দিছোঁ, বইল কৰা বিলাহীটো। তাৰপাছত জলকীয়া দি দিছোঁ। জলকীয়া আপোনালোকে জোখেৰে কিমান মানে খায় সেইটো দিব। তাৰপাছত এতিয়া আদা দি দিছোঁ। আদা পিচি লৈছিলোঁ 1 চামুচ জোখেৰে বা আধা চামুচ জোখেৰে, আপোনালোকৰ কথা কিমান দিয়ে। তাৰপাছতে এতিয়া নৰসিংহ পাতখিনি দি দিছোঁ। এইখিনি দি 4 মিনিটমান বাদে সিজিব দি দিম। এয়া চাওক 4 মিনিট হৈ গৈছে, পানীও শুকাইছে লাহে লাহে। এতিয়া আমি বইল কৰি থোৱা আলুটো দি দিছোঁ। এয়া আলুখিনি দি আকৌ 4 মিনিটমান বাবে সিজিব দি দিম। এয়া চাওক 4 মিনিটৰ পাছত আমাৰ পানীখিনিও বহুত শুকাই গ'ল। চ' এইখিনি ৰেডি হ'ল বুলি আমি ধৰিবই পাৰোঁ। যদি আপোনালোকে এনেকৈ বনাই নাই খোৱা, বনাই খাই চাবচোন। ফেটছ ফ্ৰী চিকেন বুলি ক'ব পাৰি। মানে এনেকৈ যদি খায় ফেটছৰ পৰা ফ্ৰী হ'ব পাৰিব। আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পায়, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। ধন্যবাদ।